হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল HBD ব্লগ। আৰু আজি মই গৈ আছোঁ পাটাচাকুচি বাজাৰ। আপোনালোকে হয়তো বহুতে দেখা নাই পাটাচাকুচি বাজাৰখন, গতিকে মই পাটাচাকুচি বাজাৰখন দেখাবলৈ চেষ্টা কৰিম। আৰু মানে দৈনিক বজাৰ নহয়, যিখন মানে সাপ্তাহিক বজাৰ হয়, একদিন হয় ৰবিবাৰে আৰু একদিন হয় বৃহস্পতিবাৰে। গতিকে সেই বজাৰখন আজি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। লগতে এটা বস্তু দেখাই দিওঁ, চাওক। এই ইমান ডাঙৰ ইয়াত এটা মানে আমাৰ ইয়াত ষ্টিল কোম্পানী বুলি শুনিছোঁ। মই ভালকৈ নাজানো বাৰু কি হৈ আছে ইয়াত। ডাঙৰ মুঠতে এটা কোম্পানী হৈ আছে। যদি এইটো হৈ যায়, ইয়াত ভালেখিনি নিবনুৱা সংস্থাপিত হ'ব পাৰিব। চাওক, বহুত ডাঙৰ। কেমেৰাত কিমান ডাঙৰ দেখিছে নাজানো, কিন্তু মানে ওচৰৰ পৰা বহুত ডাঙৰ দেখি, ভালেখিনি ডাঙৰ। আৰু আমি অলমষ্ট এতিয়া পাটাচাকুচি পাই গ'লোঁ। ইয়াৰ পৰা মানে টিহুৰ চকৰ ফালৰ পৰা আহি পাটাচাকুচি পালোঁ। ইয়াৰ পৰা আমি যাব লাগিব লেফ্ট ছাইডত, মানে য'ত ৰাস হয়, ৰাসৰ খলালৈকে যাব লাগিব। আৰু তাতে বাজাৰ বহে। গতিকে আহক তালৈকে। পটল কিমান দিছোঁ ৰ পটল ভাতকেৰেলা কেনেকৈ দিছে? 80। ভাতকেৰেলা 80। কি ইয়াৰ কি দাম? ডাল 50 টকা কি? এতিয়া একদম মানে ঘামি জামি আহিলোঁ বজাৰৰ পৰা ওলাই, আৰু গাড়ীৰ ভিতৰত বহি এচিটো লগাই দিছোঁ। এতিয়া মোৰ বন্ধুৰ এখন দোকান আছে, গেলামাল দোকান হ'লচেল, তাত যাম। আৰু মোৰ গাড়ীৰো কিবা নাম্বাৰ প্লেটখন ওলাই গৈছে, সেইখনো ঠিক কৰিব লাগিব। গতিকে তাৰ পৰা অকণমান বজাৰ কৰিম আৰু গেলামাল বজাৰ। তাৰপিছত ঘৰত যাম। মানে আমাৰ শনিবাৰে আচলতে ককা আৰু আইতাৰ কাম শনিবাৰে, তাৰ কাৰণে এটা সৰু এনেই অলপ বামুণো আছে আৰু টাউন মাতা হৈছে আৰু খানা এটা আছে। গতিকে মই বাৰু নাথাকিম সিদিনা, মোৰ কিবা ট্ৰেইনিং আছে স্কুলত। কিন্তু বাকী বজাৰখিনি যিহেতুকে কৰিব লাগিব, মই আজিয়ে কৰি দিলোঁ বজাৰ গোটেইখিনি। আজি ঘৰত নি থৈ দিম বাৰু। যি কি নহওক, ভিডিঅ'টো আজিলৈ প্ৰায় ইমানেই। বাই বাই।